हेलो एवरीवन और आजिर मोर रेसिपी होइसे आलूर चप और आजिर रेसिपिटो मैं बनवा নহয় मोर हाजबेंडर रेसिपि হয় तेও बनाइছিলে किन्तु मैं हेल्प কৰি দিছো আৰু দেখিছেনে কিমান ধুনিয়া সফট হৈছে আৰু ক্রিস্পি হৈছে আৰু বহুত ধুনিয়াকৈ ফুলি আহে তেতিয়ালে বলকচোন ৰেচিপিটো আগবাৰো আৰু প্ৰথমতে মই এখন কেৰাহী পাতি দিছো আৰু তাত মই শুকান জলকীয়া সৰু সৰুকৈ কাটি লৈছো আৰু আদাও সৰু সৰুকৈ কাটি লৈছো আৰু Suji লৈ লৈছিলো আৰু Suji খিনি পানীখিনিত অলপ অলপকৈ দি লৈছো যাতে এইখিনি গোট মাৰি না যায় আৰু ধুনিয়াকৈ লৰাই থাকিব আৰু লগে লগে লৰাই নিদিলে এনেদৰে গোট খাই যায় মোৰ এনেকৈ হৈছিল কাৰণ মিষ্টাৰে বনাই আছিল আৰু ইমান আইডিয়া নাছিল আৰু এইখিনি এতিয়া হৈ গল এইখিনি ভালদৰে বনোৱা হৈ গৈছে আৰু ইয়াতে নিমখো দি লব অকণমান আৰু একেবাৰে গাঢ় হ'ব লাগিব তেতিয়ালৈকে এইখিনি লৰাই থাকিব আৰু মই যেতিয়া ৰেচিপিটোত হেল্প কৰিছো আৰু এইখিনি আলু বইল কৰি থোৱা আছিল আৰু এতিয়া মই ইয়াৰ পৰা যিখিনি বাকলি আছিল সেইখিনি মই অতৰাই লম আৰু আজি মোৰ ৰেচিপিটো কেনেকুৱা লাগে প্লিজ কমেন্ট কৰি জনাব সৰি আজি মোৰ ৰেচিপি নহয় মোৰ হাজবেন্ডৰ ৰেচিপিটো চাই কেনেকুৱা লাগে প্লিজ কমেন্ট কৰি জনাব আৰু এতিয়া ইয়াতে মই দি লৈছো পিয়াজ সৰু সৰুকৈ কাটি লৈছিলো আৰু যিখিনি সুজি মই বনাই লৈছিলো সেইখিনিও দি লৈছো লগতে ইয়াতে নিমখ জুকমতে দি লৈছিলো অলপ কম হৈছিল সেইকাৰণে দি লৈছো তাৰ পাছত পিয়াজৰ যেটো পিয়াজৰ পাত আছিল হেটো দি লৈছো জলকীয়া দি লৈছো আৰু এইটোৰে ভালৰে হাতেৰে মিক্স কৰি লৈছো আৰু তাৰ পাছত ইয়াতে মই বেসন দি লৈছো এই মিক্সাৰ খিনি আপোনালোকে ফ্ৰিজত 1 উইকলৈ ষ্টৰ কৰি ৰাখিব পাৰে আৰু এইখিনিও এতিয়া ভালদৰে মিক্স কৰি লম আৰু এতিয়া এইটো যিকোনো শেপতে বনাব পাৰে আৰু মই এইদৰে শেপ দি লৈছো আৰু আজি ৰেচিপিটো ভাল পালে প্লিজ এটা লাইক কৰিব আৰু যিসকলে মোৰ ভিডিওটো নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল বটনটো অল কৰি দিব আৰু এনেকৈ গোটেইখিনি বনাই লব তাৰ পাছত কেৰাহী এখন তেল গৰম হ'বলৈ দিছিলো তাৰ পাছত এতিয়া মই এইখিনি বহাই দিছো আৰু দুইজনে মিলি বনাইছো উনকালে হৈ গৈছে আৰু তেও বনাই থাকিলে মই হেল্প নকৰিলে ভাল নালাগে সেইকাৰণে আহি ময়ো লাগি দিছো অলপ আৰু তেও বনোৱা বস্তুবিলাক সাধাৰণতে বহুত টেষ্টি হয় আৰু মই ইমান বনোৱাত ভাল নহয় মানে কৈছো আৰু তেৰ তুলনাত ভাল নহয় আৰু এইদৰে কম ফ্লেমত দি জুইটো কমাই ৰাখি ভাজি থাকিব আৰু বহুত ধুনিয়াকৈ ফুলি আহে আৰু খাবলৈ ধুনিয়া হয় আৰু যেতিয়া কম জুইত ফ্ৰাই কৰা হয় তেতিয়া ক্রিস্পিও আহে ক্রিস্পি আৰু লগতে ক্রিস্পি হয় বহুত টেষ্টি লাগে আৰু খাবলৈ আৰু যদি এনেকৈ বনাই খোৱা নাই তেতিয়াহলে প্লিজ এবাৰ বনাই খাই চাব আৰু ভিডিওটো চাই ভাল লাগিলে এটা লাইক কৰিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এতিয়া এইখিনি হৈ গৈছে আৰু এটা এটাকৈ ভালদৰে নমাই লম আৰু এতিয়া এইখিনি নমোৱা হৈ গৈছে আৰু এইদৰে একাপ গাখীৰ চাহ আৰু সসৰ লগত পৰিবেশন কৰি দিব খাবলৈ খুব টেষ্টি হয় আৰু বহুত ভাল লাগে আৰু ইভিনিং টাইমত আৰু দেখিছেনে মই ভাঙি দেখাইছো বহুত ধুনিয়া হৈছে আৰু খাবলৈ খুব টেষ্টি হৈছিল